নির্বাচনের যেটো ভোটার পার্টি ইন্টারন্যাশনাল যেটো অভিযান গাঁৱে চহৰে নগৰে তো প্ৰত্যেক ভোটাৰ বিলাকে ভোটাৰ পাৰ্টি ইন্টাৰনেশ্যনেলক আহ্বান কৰি আছে। গতিকে ভোটাৰ বিলাকৰ কাম হৈছে কি ভোট দিয়া মানুহবিলাকে ভোট দিয়াৰ বিনিময়ত ভাগটা পাব লাগে। তো সেই কথাটো কোনো নেতাই কোৱা নাই, না কংগ্ৰেছৰ মানুহে কৈছে না বিজেপিৰ মানুহে কৈছে না আমাৰ আঞ্চলিক ৰাজনীতিক নেতাবিলাকে কৈছে, কোনো দল সংগঠনে কোৱা নাই। বৰঞ্চ আজিলৈকে আমাৰ গণি মানি এই জ্ঞানীবিলাকো নাজানে। কিন্তু গণতন্ত্ৰৰ বিধি বিধানৰ মতে তো ৰাইজেই ৰজা হয়, তেওঁবিলাকে ভোট দিলেহে প্ৰতিনিধি হয়, MLA হ'লেহে গুৱাহাটী দিছপুৰ হয়, এই ভোটাৰবিলাকে ভোট দিলেহে তো MP হয়, MP হ'লেহে দিল্লী সংসদ পাৰ্লামেণ্ট হয়, সেই ভোটাৰবিলাকে ভোট দিয়াৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি হয়, লোৱাৰ কোৰ্ট হাইকোৰ্ট সুপ্ৰিম কোৰ্ট হয়। মই ঢেকীয়াজুলি সমষ্টিকৰ পৰা মই এতিয়া মই 2015 চনৰ পৰাই ভোটাৰ পাৰ্টি ইন্টাৰনেশ্যনেল আমি মেম্বাৰ ড্ৰাইভ কৰি আছো। তো এতিয়া ঢেকীয়াজুলি বেলচি তেনেকে আমাৰ ঢেকীয়াজুলি সমষ্টিকৰ মোৰ মেম্বাৰে 2 লাখ মান মানুহ আছে। তো সেইটোৰ কাৰণে মই আশা কৰি আছো সেই ভোটাৰবিলাকে যিটো আন্দোলন কৰি আছে, ভোটাৰবিলাকে যে ভোট দিয়াৰ বিনিময়ত ভাগটা পাব বিচাৰিছে, সেইটো বৰ্তমান সেইটো ইলেকশ্যনৰ পিছতে ৰাইজে ৰিজাল্টটো পাব। কিয়নো আমি কৈ আছো ভোট দিয়াৰ বিনিময়ত প্ৰত্যেকটো ভোটাৰে 11,900 টকাকে পাব লাগে। বৰ্তমান জনমৰি আয় হিচাপত চৰকাৰে প্ৰত্যেক মাহত 23,800 টকাকৈ তো হিচাপ কৰি বছৰে এবাৰ নোট ছপাই আছে। বছৰত হৈছে 2,85,600 টকা আৰু 5 বছৰৰ লগত ইনটু কৰিলে তো 14,28,000। তো প্ৰত্যেকটো ভোটাৰ লিষ্টৰ অন্তৰ্ভুক্ত হোৱা মানুহবিলাকৰ মাথাটো গণনা কৰি চৰকাৰে 5 বছৰত 14,28,000কে যদি পইচা ছপাই আছে, সেই পইচাটো যাৰ নামত ছপাইছে তেওঁবিলাকে পাব লাগে না বেলেগে পাব লাগে? যদি ৰিয়েল লোকতন্ত্ৰৰ বিধি বিধান মতে হ'ব লাগে তো তেতিয়া যাৰ নামত ছপাইছে তেওঁবিলাকে পাব লাগে। আজি নেতাবিলাক দিছেনে? আজিতো কংগ্ৰেছৰ মানুহে দিয়া নাই, আজি বিজেপিৰ মানুহে দিয়া নাই। বিজেপিৰ মানুহবিলাকে কি দি আছে? PM কিষাণ সন্মান নিধিৰ নামত পইচা দি আছে, অৰুণোদয় আঁচনিৰ নামত তেওঁবিলাকে পইচা দি আছে, অৰুণোদয় আঁচনিৰ নামত 1250 দি আছে। আৰু সেই আমি কেইমাহমান আগত তো গুৱাহাটীত যেতিয়া আমি ধৰ্ণা কৰিলোঁ, চৰকাৰে যে প্ৰত্যেকটো ভোটাৰবিলাকক মানে ভিক্ষাৰী নিচিনাকৈ তেনেকৈ পইচা দি আছে, আপোনালোকে তেনেকৈ কি ভাৰতৰ ভোটাৰবিলাকক লেবাৰ বনাই কি কোম্পানীকহে বেচিব বিচাৰিলে নেকি আপোনালোকে? তো ভোটাৰ পাৰ্টি ইন্টাৰনেশ্যনেলে কৈছে আপোনালোকে যদি দিব বিচাৰিছে তো তেতিয়াহ'লে প্ৰত্যেকটো ভোটাৰবিলাকক 10,000কে দিয়ক বুলি আমি যেতিয়া গুৱাহাটীত ধৰ্ণা দি অসম চৰকাৰ ভাৰত চৰকাৰলৈ আমি যেতিয়া মেমৰিনাম লিখিলোঁ, সঁচা সঁচিকৈ ইলেকশ্যনৰ আগে তো 9,000 দিলে। তো আমি কৈ আছো দেশৰ নিজৰ দেশৰ তো পুত্ৰবিলাকে যেতিয়া বিচাৰিব তো চৰকাৰ বাধ্যতা হ'ব। তো যেনেকৈ চাওক নিজৰ কেঁচুৱাবিলাকে যেতিয়া কান্দে তো তেতিয়া মাবিলাকে নিজৰ কাম বন এৰি থৈ নিজৰ কেঁচুৱাক আঁকোৱালি লয়। তো ইয়াত মানে কি হৈছে নিজৰ ল'ৰা ভোক লাগিছে, হয় না নহয়? ঠিক তেনেকৈ আমি ভাৰতৰ তো আমি পুত্ৰ হয়। মহাত্মা গান্ধীক যেনেকৈ পিতা বুলি কয়, হয় না নহয়? মহাত্মা গান্ধী যদি ভাৰতৰ পিতা হয় তো তেতিয়াহ'লে ভাৰতৰ যিমান ভোটাৰ আছে তেওঁৰ পুত্ৰ হয়। তো আমি পিতৃৰ সম্পত্তি পাব বিচাৰিছে, হয় না নহয়? তো তেনেকৈ আমি বিচাৰিব লাগিব, তেতিয়াহে তো দেশৰ ভোটাৰবিলাকে যেতিয়া গম পাব সঁচা সঁচিকৈ সেই তেনেকৈ লুটি পুতি খোৱা দল সংগঠনবিলাকে শেষ হৈ যাব। ঢেকীয়াজুলিত বঁটা চোৰাং আৰু অশোক সিংঘাল আপোনাৰ কাৰণে প্ৰত্যাহ্বান। তো এতিয়া অশোক সিংঘালটো নিজে 10 বছৰ চলাল। তো মই এজন ঢেকীয়াজুলিৰে মানুহ হয়। অশোক সিংঘাল তেওঁৱে আজি 10 বছৰ নেতা হয়। তো আমাৰ ঢেকীয়াজুলি সমষ্টিগত তেওঁ কি কাম কৰিল? একো কাম কৰা নাই। আৰু তেওঁ সেই আমাৰ মানুহে যেতিয়া গৈছিলে তো তেওঁবিলাকে কৈছিলে মই জংঘলত একো দিব নোৱাৰোঁ।
YLF একো দিব নোৱাৰে যদি YLF একো দিব নোৱাৰে তো তেতিয়াহ'লে 2026 চন ইলেকশ্যনত তেওঁবিলাকে কিয় আহিলে তো সেইটোৰ কাৰণে ৰাইজে আশা কৰি আছে তো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তো সেইটোৰ কাৰণে আমি কৈ আছো অশোক সিংহালে যদি ভাল যদি কাম কৰাহেঁতেন তেওঁ পালে হয় কিন্তু তেওঁৱে আমাৰ জংঘলত এটাও কাম কৰি নিদিলে তেওঁৱে ক'লে কি মানে আমাৰ YLF মই একো কাম কৰি দিব নোৱাৰে কিন্তু বৰ্তমান সময়ত কি দেখি আছো আমি এই ৰাস্তা বনাবৰ কাৰণে তো ৰাস্তা উদ্বোধন কৰি আছে সেই স্কুল বনাবৰ কাৰণে তো তেনেকে মানে স্কুলৰ উদ্বোধন কৰি আছে তো উদ্বোধন বুলি কোৱাটো মাত্ৰ সেইটো সৰু সৰু এটা খাম্ফাহে হ'ব তো বৰ্তমান 10 বছৰ গুচি গ'ল তেওঁ কেনেকে আমি আশা কৰিম তো 10 বছৰৰ আমি একোৱে নেদেখিলো বৰংচ ক'ব গ'লে তেওঁ 5 বছৰ মিনিষ্টাৰ হ'ল 126 জন MLAৰ মুৰব্বী হৈ গ'ল সেইটো সময়তো যদি কামে কৰি দিব নোৱাৰিলে তো তেতিয়াহ'লে বৰ্তমান কেনেকে কাম কৰি দিব পাৰে আৰু তেওঁৱে কৈ আছে বৰ্তমানো যদি মই জিকে তো তেতিয়া অসম চৰকাৰে মোক ফৰেষ্ট মিনিষ্টাৰ দিম বুলি কৈ আছে গতিকে ফৰেষ্ট মিনিষ্টাৰ যদি পাওঁ তো তেতিয়া মই YLFটো খতম কৰিম বুলি কৈ আছে আৰে ভাই আপোনালোকৰেতো চৰকাৰ আছিলে আপোনালোকৰে তো 10 বছৰ হৈ গ'ল কিন্তু আপোনালোকে সেই YLFটো কিয় কাটিব নোৱাৰিলে সেইটো হৈছে কি তেওঁবিলাকে ভোটাৰ বিলাকত বহুমূলীয়া ভোটটো পাবৰ কাৰণে মাত্ৰ মুখত কৈ আছে তেওঁবিলাকে মানে সেইটো কাম কৰি দিব নোৱাৰে YLF খতম কৰিব নোৱাৰে তেওঁবিলাকে আৰু ভোটাৰ বিলাকত মাজত তেওঁবিলাকে শান্তি স্থাপন কৰিব নোৱাৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে প্ৰত্যেকটো ভোটাৰ লিষ্টৰ নাম থকা মানুহবিলাকৰ নামত যদি পইচা ছপাই আছে তেওঁবিলাকক দি পঠাব আধা টকা চৰকাৰৰ কামৰ কথা আৰু আধা টকাটো যাৰ নামত ছপাইছে তো তেওঁবিলাকক দি পঠাক আৰু আমি কৈ আছো সেই পইচা আমি কোনো নেতাৰ পৰা নলওঁ নেতাৰ হাতৰ পৰা লোৱা মানে দুৰ্নীতি হোৱা যেনেকে এতিয়া অৰুণোদয় আঁচনি সেইটো দিয়াটো সঁচা খোৱাটো মিছা হয় না নহয় তো দিয়াটোতো সঁচা কিন্তু খোৱাটো মিছা বৰ্তমান অৰুণোদয় আঁচনি দি আছে দুৰ্নীতি হৈ আছে হয় না নহয় তো আমি ৰাষ্ট্ৰপুত্ৰ হোৱাৰ বিনিময়ত আমি নিজৰ অধিকাৰ পাব বিচাৰিছে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পৰা সেই ভাৰত চৰকাৰে প্ৰত্যেকটো ভোটাৰ বিলাকক ATM বনাই তো নিজৰ পকেটত দি পঠাব লাগে ফাইটিংটো এতিয়া ক'ব গ'লে অশোক সিংহালে আছিলে আৰু এতিয়া অশোক সিংহালকতো চবে বেয়া পাই আছে কিয়নো জাতিৰ নামত তেওঁ মানে ৰাজনীতি কৰি আছে ধৰ্মৰ নামত তেওঁ ৰাজনীতি কৰি আছে গতিকে আমি ভাবিছো বৰ্তমান সময় আমি মানুহবিলাকৰ মুখৰ পৰা শুনি আছো অশোক সিংহালক হৰাব লাগে আৰু কংগ্ৰেছক আনিব লাগে বুলি কিছুমান মানুহে কৈ আছে হয় না নাই কিন্তু এতিয়া মই গাঁৱত গৈ তো আমি গাঁৱত শুনি আছো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক আনিব লাগে কিয়নো কংগ্ৰেছও 78 বছৰ চলালে বিজেপিও 78 বছৰ চলালে তেওঁবিলাকে আমাক কি দিলে তো কোনোতো তেওঁবিলাকে দিয়া নাই তো মই জিতাটো এতিয়া ৰাইজে কৈ আছে আপুনি জিকিব গতিকে মই সেইটোৰ কাৰণে গাঁৱে চহৰে নগৰে গৈ তো মোক এতিয়া চবে লৈ গৈ আছে তো ইয়াত আশাবাদী মই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আৰামত জয় হৈ যাম ঠিক আছে ধন্যবাদ